আৰু এইফালে মই নাৰিকলবোৰ সৰু সৰু কৰি লৈছোঁ। এইকেইডোখৰ কৰিবলৈ আছে, এইকেইডোখৰ কৰি ল'ম। তাৰপৰা এইখিনি এতিয়া মিক্সিত দি দিম, মিক্সিত দি পিচি ল'ম। হেল্ল' এভৰিৱান, আৰু এইফালে মই নাৰিকল গুচাই আছোঁ। আৰু এতিয়া বাজিছে 7:30। আৰু এইখিনি মই এতিয়া গুচাই লওঁ। আৰু আপোনালোকক হেমি গগৈ বৰুৱাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আৰু মই এইখিনি নাৰিকল চুজিৰ লাডু বনাবলৈ গুচাই আছোঁ। আৰু চুজিৰ লাডু মই কেনেদৰে বনাওঁ আপোনালোকক দেখাই থাকিম, আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এইখিনি গুচাই ল'লোঁ। আৰু এইফালে এইকেইডোখৰ গুচাবলৈ আছে। আৰু এই দুটা আছে গুচাবলৈ, এইকেইটা গুচাই লওঁ। আৰু এইফালে মই নাৰিকলবোৰ সৰু সৰু কৰি লৈছোঁ। এইকেইডোখৰ কৰিবলৈ আছে, এইকেইডোখৰ কৰি ল'ম। তাৰপৰা এইখিনি এতিয়া মিক্সিত দি দিম, মিক্সিত দি পিচি ল'ম। এইফালে মোৰ নাৰিকল পিচি হৈ গ'ল। আৰু এইখিনি এতিয়া ইয়াৰ ৰসটো উলিয়াই ল'ম। এনেকৈ গোল গোল কৰি ইয়াৰ ৰসটো এনেকৈ চেপি ল'ম। কালি নাৰিকলখিনি গুচাই থোৱাহে হ'ল, সৰু সৰু আজিহে কৰিছোঁ। আজি হৈছে নেক্সট ডে'। আৰু ভিডিঅ'টো কালি শেষ কৰা নহ'ল, সেইকাৰণে আজি আকৌ ষ্টাৰ্ট দিছোঁ। কালি ভাত বনাই থ'ম বুলি ভাবিছিলোঁ। খালি বহুত ৰাতি হৈ গ'ল আৰু ছোৱালীয়েও আমনি কৰিলে। মানে তাইক খোৱা টাইমটো পাৰ হৈ গ'লে তাই আমনি কৰে, সেইকাৰণে বনাব নোৱাৰিলোঁ। আৰু এইফালে মই চেনি দি মঠি ল'লোঁ। আৰু অলপ দেৰি কাৰণে ঢাকি থৈ দিম, চেনিখিনি অলপ গলিবলৈ। আৰু এইফালে মই কাজু বাদাম সৰু সৰু কৰি লৈছোঁ। আৰু এইফালে ইলাচি লৈছোঁ। আৰু এইফালে মই চেনি মঠি লোৱা হ'ল। আৰু ইয়াতে মই ঘিউ অলপ দি চুজিখিনি অলপ ভাজি লৈছোঁ। আৰু নাৰিকলখিনি ভাজি লৈ মেলি মই এতিয়া মঠি আছোঁ, আৰু মায়েও মঠি আছে। দুইজনী একেলগে বনাই আছোঁ লাডু। এইফালে চাহ বাকি লৈ আনিছোঁ, আগফালে বহি খাই লওঁ চাহকণ। চুজিৰ লাডু আৰু ভাপত দিয়া পিঠাৰ সৈতে চাহকণ খাই লওঁ। আৰু এইফালে ছোৱালীয়ে জাঠি জোং লৈ উমলি পৰিছে। জাঠি জোং নোলোৱাকৈ তাই উমলিবই নোৱাৰে। মানে কিবা এটা নহয় কিবা এটা হাতত লৈ ঘূৰি ফুৰে, নিজে নিজে উমলি থাকে। এনেকৈ ঘূৰি ফুৰা দেখি দুকপিমান ফটো মাৰি থ'লোঁ, মৰম লাগিলে। আৰু এতিয়া আহিছোঁ পাকঘৰলৈ ৰাতি সাঁজৰ কাৰণে যোগাৰ কৰিবলৈ। আৰু ইফালে ছাগলী মাংস আনিছে। মই ইয়াতে দৈ আৰু মছলা দি এইখিনি অলপ মঠি লৈ ঢাকন লগাই থৈ দিম অলপ সময়ৰ কাৰণে। আৰু এইখিনি বনাব অচিন্তই। মই আজি নবনাওঁ, মই অকল এইবোৰহে কৰি দিছোঁ। মই আজি বেলেগ কাম কৰিব লাগিব। আৰু এইফালে বনাই আছে ছাগলীৰ মাংস। আৰু এইফালে ছাগলী মাংস বনাই হৈ গ'ল।
আৰু এতিয়া ভাতকেইটা বাঢ়ি খাই লওঁ। ভাত বহাৰ পিছত আৰু কাম দুটামান আছে, সেইকেইটাও কৰি ল'ব লাগিব। ভাত খাই বৈ সেয়া কেক বনাইছিলোঁ। আৰু এইফালে তেল দিয়া পিঠা বনাবলৈ এয়া বৰা চাউল আৰু গুড় এনেকৈ মঠি লৈছোঁ। আৰু এতিয়া এইখিনি বনাই আৰু এইফালে মই এয়া বনাই আছোঁ। আৰু এইফালে মোৰ এয়া বনাই হৈ গ'ল তেল দিয়া পিঠা। আৰু এইফালে মই এয়া ধূপ পিঠা বনাবলৈ এইখিনি সানি লৈছোঁ। আৰু এইখিনি আজি সানি থৈ দিম, কাইলৈ ৰাতিপুৱাহে এইখিনি বনোৱা হ'ব। এদিন থৈ দিম, এইখিনি ৰাতিটো থৈ দিম আৰু কাইলৈ ৰাতিপুৱা এইখিনি বনাম। আৰু এইখিনি মোৰ সানি হৈ গ'ল।